জনাই আছো মৰিগাঁও জিলাত অবৈধ নাগৰিকৰ নাম NRC চূড়ান্ত খচৰাত অন্তৰ্ভুক্তিলৈ যথেষ্ট প্ৰতিকাৰ সৃষ্টি হৈছে বিভিন্ন দল সংগঠন আৰু ৰাইজৰ মাজত যথেষ্ট প্ৰতিকাৰ সৃষ্টি হৈছে অধিক জনাই আছে আমাৰ মৰিগাঁৱৰ বিৰোধী প্ৰাঞ্জল দাসে প্ৰাঞ্জল নিশ্চয় ভাবিছি যি মৰিগাঁৱৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰাত যি বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্তিকৰণৰ যি তথ্য ফালি লোৱাৰ পিছতে মৰিগাঁও জিলাত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কিন্তু আমি পোনপটীয়াকৈ জানিবলৈ চেষ্টা কৰিম যে আজি মৰিগাঁও জিলাত এনেধৰণৰ ঘটনা ফালি লৈছে কিন্তু কথাটো হ'ল সমগ্ৰ ৰাজ্যতে NRC উন্নীতকৰণ হৈছে খচৰা প্ৰকাশ হৈছে গতিকে কি কৈছে সমগ্ৰ ৰাজ্যৰ প্ৰেক্ষাপটটো কি আৰু প্ৰতিখন জিলাতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আশংকা এইটো ঘটনাই স্পষ্ট কৰিছে যে আমি যিটো আশা কৰিছিলোঁ এখন নিখুঁত আৰু বিদেশী মুক্ত NRC হ'ব সেইটো হোৱা নাই মৰিগাঁৱৰ ঘটনাই এইটো কথা প্ৰমাণ কৰিছে আৰু সেইটো কাৰণে NRC কৰ্তৃপক্ষ বিশেষকৈ প্ৰতীক হাজৰিকা ডাঙৰীয়াই তেখেতে এইটো গুৰুত্ব দিয়া উচিত যে প্ৰতিখন জিলাত আকৌ পুনৰীক্ষণৰ প্ৰয়োজন আছে কাৰণ উপায়ুক্তসকলে যিমানেই কথাবিলাক নকওক মৰিগাঁৱৰ নিচিনা এখন ভালনাৰেবল জিলাত যিহেতু এই ঘটনা ঘটিছে ইয়াত আপোনাৰ বিদেশী নাগৰিকৰ বিৰুদ্ধে এটা প্ৰচণ্ড সংগ্ৰাম আছে সকলো জাতীয় সংগঠনে বিভিন্ন সময়ত হেঁচা দি আছে তৎসত্ত্বেও আজি সুৰুঙা পাই আপোনাৰ বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত হৈ গ'ল এইটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা অসমৰ ৰাইজেতো কেতিয়াও মানি নলয় গতিকে অসমৰ প্ৰতিখন জিলাত এই কথাটো আকৌ বিবেচনা কৰা দৰকাৰ তদন্ত কৰা দৰকাৰ কাৰণ আজি অসমত যদি এখন বিদেশীমুক্ত নাগৰিকপঞ্জী দিব নোৱাৰে তেতিয়াহ'লে ভৱিষ্যতে ভাৰতৰ ঐক্য অখণ্ডতা সাৰ্বভৌমত্বৰ ক্ষেত্ৰত প্ৰশ্ন কিন্তু উচ্চাৰিত হ'ব ধন্যবাদ আকাশৰ প্ৰতিনিধি আছে কি কৈছে মৰিগাঁৱত এনেধৰণৰ ঘটনা সংঘটিত হৈছে কিন্তু মৰিগাঁৱে নহয় বাকী আন প্ৰতিখন জিলাতে এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ আপোনাৰ কি আশংকা বাৰে বাৰে আমি জাতীয় দল সংগঠনসমূহে আমি আহ্বান জনাইছিলোঁ ইয়াত কৰ্মৰত কৰ্মচাৰীসকলক বিষয়ববীয়াসকলক আৰু যে জাতীয় স্বাৰ্থত আপোনালোকে কাম কৰিছে আৰু এই খুব নিকাভাৱে কৰক আমি আহ্বান জনাইছিলোঁ আৰু বহুতে কষ্ট কৰিছে যাৰ বিনিময়ত আজি এনেধৰণৰ এখন খচৰা প্ৰস্তুত হৈ ওলাল কিন্তু দুৰ্ভাগ্যজনক বিষয় তাৰ মাজতে হৈ চাগে তেনেধৰণৰ কিছুমান কৰ্মচাৰী আছে ইয়াত জড়িত থকা কিছুমান বিষয় আছে যিবিলাকে জৰিয়তে এনেধৰণৰ এটা ঘটনা পোহৰলৈ আহিল কিন্তু মৰিগাঁও কাইলৈ নগাঁও একো ডাঙৰ কথা নহয় মৰিগাঁৱৰ নিচিনা এখন ক্ষুদ্ৰ জিলাত যদি এনেধৰণৰ এটা ঘটনা পোহৰলৈ আহিছে আৰু ভিতৰত থকা কথাখিনি ভাবি চাওক আৰু আচৰিত হ'ব এইখন ট্ৰিবিউনেল মৰিগাঁও জিলাতে ট্ৰিবিউনেল কোৰ্টত আপোনাৰ কিছুদিন আগতে অতি হাঁহি উঠা এটা কথা যে বহুদিন ধৰি বোলে বিদেশী বুলি চিনাক্ত হৈ থকা গোচৰ চলি থকা কিছু বিদেশীক দুটামান মানে উপঢৌকন দি হাঁহ কুকুৰা মাছ দি পেলাই আৰু কুকুৰা চৰাই কণী দি পেলাই আপোনাৰ নিষ্পত্তি কৰা হৈছে কেইটামান কেঁচা আৰু এইটো কথা সম্পূৰ্ণভাৱে অসমৰ পেপাৰ মাধ্যমত ওলাইছে যে এনেধৰণৰ যদি হয় তেতিয়াহ'লে আমি ভাবিছোঁ যে NRCখন ভাবিছিলোঁ আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ৰক্ষা কবচ কিন্তু আজি বিদেশী ন্যায়াধীকৰণৰ প্ৰক্ৰিয়া আৰু NRC প্ৰক্ৰিয়া কিছু পৃথক কিন্তু আমি জানিব চেষ্টা কৰিম যে এইটো মৰিগাঁও জিলাৰ ঘটনা আজি কাইলৈ নগাঁও অথবা পৰহিলৈ বৰপেটা হ'ব পাৰে নিচিনা মানে যিহেতু মৰিগাঁও জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীয়ে নিজে প্ৰথমতে এই বস্তুটো জানিবলৈ দিছে এতিয়া সমগ্ৰ অসমত এইটো পৰীক্ষণ হোৱাৰ অতি প্ৰয়োজন আছে গতিকে আমি প্ৰতীক হাজৰিকা ডাঙৰীয়াকো ইয়াৰ পৰা মৰিগাঁৱৰ পৰা আমি আহ্বান জনাইছোঁ যে আপোনালোকে এই দ্বিতীয়খন তালিকাত যিবিলাকৰ নাম অন্তৰ্ভুক্তি হৈছে পুনৰবাৰ পৰীক্ষণ কৰক নহ'লে জাতি সুৰক্ষা দলিল নহ'ব আজি সন্দেহ আহিছে মানে উচ্চতম ন্যায়ালয়ে ঘোষণা কৰা বিদেশী যদি আপোনাৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত আপোনাৰ নাম সোমাইছে দ্বিতীয়খন খচৰাত নাম সোমাইছে তে এইখন কেনেকৈ জাতি সুৰক্ষা দলিল হ'ব পাৰে বিদেশীৰ নাম অন্তৰ্ভুক্ত কৰ্তন কৰি ইয়াত পুনৰ এটা পৰীক্ষণ চেষ্টা কৰিব লাগে আৰু খিলঞ্জীয়া মানুহৰ নাম যি বাদ পৰিছে তেওঁলোকক আপোনাৰ পুনৰ ইয়াত নাম ভৰ্তি কৰাৰ ব্যৱস্থা কৰিব লাগে কিন্তু মূলতঃ কথাটো হৈছে সমগ্ৰ অসমত প্ৰতিখন জিলাৰ উপায়ুক্তসকলে ইয়াৰ এটা পৰীক্ষণ কৰিব লাগে যে দ্বিতীয়খন তালিকাত যিসকলৰ অবৈধ বিদেশী নাম হয়তো সোমাই থাকিব পাৰে এইবিলাক কৰ্তন কৰাৰ ব্যৱস্থা কৰিব লাগে যিহেতু 39টা পৰিয়াল সোমালে বিদেশী যিসকলৰ কেছ চলি আছে তেতিয়াহ'লে আমি এইখন খচৰা কেনেকৈ এখন নিকা বুলি পেলাই আমি মানিম যিহেতু মানিব নোৱাৰোঁ এখন কেতিয়াও নিকা হ'ব নোৱাৰে ইয়াত কিছু ত্ৰুটি আছে সেয়েহে আমি প্ৰতীক হাজৰিকা ডাঙৰীয়ালৈ আমি দাবী কৰিছোঁ তেওঁ নিজে এই গোটেই সম্পূৰ্ণ দায়িত্বখিনি আপোনাৰ উপায়ুক্তক দি গোটেইখিনি পুনৰীক্ষণ কৰিব লাগে ইয়াক পুনৰীক্ষণ কৰি লাগিলে প্ৰতিখন জিলাত এনেধৰণৰ নিশ্চয় একেবাৰে সাধাৰণ কথা যিহেতু মৰিগাঁৱৰ দৰে মৰিগাঁৱত চবতকৈ বেছি আচলতে সূক্ষ্ম দৃষ্টিৰে চোৱা হৈছিল আমি প্ৰায় ইয়াৰ লগত আমি যোগাযোগত আছিলোঁ ইয়াতো যদি এনেকুৱা ধৰণৰ বিদেশী সোমাব পাৰে
বাকী ইমান ডাঙৰ জিলাবিলাক আছে তাত কি গতি হৈছে বাৰু তাত হয়তো অজানিতে আৰু ইয়াত 39জন তাত 39ও হ'ব পাৰে গতিকে প্ৰত্যেক জিলাৰ উপায়ুক্তসকলে পুনৰীক্ষণ কৰাৰ এটা ব্যৱস্থা কৰক আৰু যদি অতি শীঘ্ৰে কৰক কিন্তু যেতিয়ালৈকে এখন নকৰিব আমি নিকা বুলি ধৰিব নোৱাৰোঁ আমি NRC নিকা হোৱা নাই এতিয়াও কি ক'ব বিচাৰিব আপোনালোকে মানে এইটো অতি স্পষ্ট হাস্যকৰ কথা অসমবাসীৰ কাৰণে যিটো সময়ত NRC কাম চলি আছে তেনে সময়তে 39টা পৰিয়াল বিদেশী ট্ৰিবিউনেলে চিনাক্তকৰণ কৰাৰ পাছতো NRC নাম সোমালে এইটো মৰিগাঁওবাসীৰ কাৰণে অতি দুৰ্ভাগ্যজনক গতিকে আমি স্পষ্ট দাবী কৰিছোঁ আজি মঞ্চৰ পৰাই প্ৰতীক হাজেলা ডাঙৰীয়াই পুনৰীক্ষণ কৰিব লাগিব প্ৰত্যেকখন জিলাতেই মানে পুনৰীক্ষণ কৰি প্ৰয়োজন হ'লে আৰু কঠোৰ ব্যৱস্থাৰ মাজেৰে হ'লেও আমাৰ নিকাৰ যিখন মানে NRC শুদ্ধৰ ভোটাৰ তালিকাত অসমীয়া খিলঞ্জীয়া মানুহৰ অস্তিত্ব প্ৰভুত্ব থকা এখন খিলঞ্জীয়া নাগৰিকত্বৰ মানে ওলাব লাগিব যাতে কোনো কাৰণতে বিদেশী মানে কোনো ফাঁকেদি যাতে মানে অসমত সোমাব নোৱাৰে বা নাম থাকিব নোৱাৰে এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ হ'ব লাগিব NRCৰ জৰিয়তে প্ৰতীক হাজেলা মহোদয়লৈ আমাৰ অনুৰোধ মানে উপায়ুক্তৰ জৰিয়তে গতিকে পুনৰীক্ষণ কৰিব লাগিব প্ৰাঞ্জল দাস